Hello guys, welcome to Babu Bhai Facebook page. আজি অন্য এটা আনবক্সিং ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ। থাম্বনেলখন চাই নিশ্চয় গম পাইছে ভিডিওটো কিহৰ ওপৰত চলি গৈ আছে। M19 wireless bluetooth তো পেকেজিংটো ফালি লওঁ, ফালি পেলাই আপোনালোকক দেখুৱাই আছো কি হয়, চাই থাকক। Rs.500 BT wireless Bluetooth wireless গ্ৰাফিক্সটো দেখিবলৈ পাইছে, সুন্দৰ গ্ৰাফিক্স। ইয়াৰ লগতে আপোনাৰ বেক সাইডে দেখিবলৈ পাইছে wireless ভাৰ্সন Rs.500 wireless profile, transmission distance, charging time 2 hours, made in China. Back side আছে Wi-Fi, ultra small, call, music, fast charging. ইয়াতে দিয়া আছে এডাল চাৰ্জাৰ কেবল, 4টা লবৰ আৰু এখন ইনষ্ট্ৰাকশ্যনটো দৰকাৰ নাই বাৰু। এইটো চাৰ্জাৰ কেবলডাল দিয়া আছে, সুন্দৰ চাৰ্জাৰ কেবল। বক্সটো ওপেন কৰি লোৱাৰ পিছত ইয়াত আপোনালোকে এইটো থৈ দিয়াৰ পিছত আপোনালোকৰ চাৰ্জ লৈ থাকিব নিজে নিজে। চাৰ্জ লোৱা ষ্টাৰ্ট হৈ গৈছে। ৰঙা লাইট জ্বলিব, লগতে আপোনাৰ নীলা জ্বলিব। আপোনাৰ ফিংগাৰপ্ৰিণ্টৰ হয়, লেফট ৰাইট, বি লুড বি প্ৰাউড, ভেৰি স্মুথ হয়। তো ভিডিওটো যদি চাই ভাল পালে এটা লাইক কৰি দিব, লগতে কমেণ্ট কৰি দিব, আৰু ভিডিওটো এটা শ্বেয়াৰ কৰি দিব লগত। ধন্যবাদ। ভিডিওটো সাবস্ক্রাইব করে দিব।